হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালে আছেনে? আজি ডিউটি নাযাওঁ বাৰু, কাৰণ চিত্ৰিকা অলপ ভাল পাইছে যদি ইমানো নহয়। বাহিৰত বহুত বৰষুণ, ভৰিৰ ফালে ভাল পোৱা নাই তাইৰ। গতিকে আজি ঘৰতে বহুত দিন ব্লগ বনোৱা নাই, সেইকাৰণে ভাবিলোঁ আজি এটা ব্লগ বনাই দিওঁ। আপোনালোকে চাগে ৰখি আছে কি হ'ল কি নহ'ল বুলি। অৱশ্যে তাইৰ অসুখ বেছি হৈছিল কাৰণে বনাব পৰা নাছিলোঁ। বাহিৰত বহুত বৰষুণ দিছে আজি। আমাৰ ফালে হেনো ডেইলি বৰষুণ দি আছে বুলি শুনি আছোঁ, কিন্তু ইফালে বৰষুণ দিয়া নাছিলে। আজি বহুত বৰষুণ দি আছে আৰু অৱশ্যে ঠাণ্ডা ঠাণ্ডা ভাৱটো আহিছে আৰু অলপ অলপ কুঁৱলী পেলোৱা নিচিনাও হৈছে। হেলি টোপনি গ'ল ভাগৰি পেলাই। খং উঠি আছিলে ৰাতিপুৱা, কিয় নাজানো আৰু তাই। এতিয়া মই লগৰজনীৰ কাৰণে ভাবিছোঁ অলপ কিবা ভাজি বনাওঁ। আমাৰ কাৰণে বইল দাইল আছেই, আৰু আমি যিহেতু বইল খাই আছোঁ মইনা মই, গতিকে ভাবিলোঁ লগৰজনী ডেইলি আমাৰ লগত কিমান বইল খাব। গতিকে ভাবিলোঁ যে কিবা অলপ ভাজি দিওঁ। আৰু চিত্ৰিকাই ধুই আছে গা, নিজে ধুব গৈছে। মই নিমপাত বইল কৰি পেলাই পানীৰ লগত মিক্স কৰি দিছোঁ। নিজে গা ধুবলৈ সোমাইছে। আৰু মই বনাই আছোঁ লগৰজনীৰ কাৰণে কণী আৰু বেঙেনা অকণমান ধৰা ভাজি। তাই আকৌ জালটো খাই বেছি ভাল পায়, জলকীয়া। মই অৱশ্যে ইমান জলকীয়া খাব নোৱাৰোঁ, তাইৰ কাৰণে বনাইছোঁ কাৰণে মই অলপ জ্বলা দি বনাইছোঁ। চিত্ৰিকা ভাল পাইছে এতিয়া। আজি নিজে গা ধুবলৈ বাথৰুমলৈ গৈছে যিহেতু, কালিলৈকে কিজানি ডিউটিত যাব পাৰিম বুলি ভাবিছোঁ, আৰু কি হয় নাজানো আৰু। তাই এনেই জ্বৰ নাই বাৰু, কিন্তু তলৰ ফালে যিবিলাক আছিলে ভৰিৰ ফালে ঘাঁবিলাক অলপ শুকাব বাকী আছে। এতিয়া মই ভাজিখিনি বনাব উলিয়াইছোঁ। মোৰো অলপ গাটো বেয়া, একদম চৰ্দি লাগিছে আৰু মাত নোলোৱা হৈছেগৈ। ঠাণ্ডা অলপ ভাৱটো আহিছে, তো সেইটো কাৰণে চাগে এনেকুৱা হৈছে। ৱেডাৰটো চেঞ্জ হৈছে যিহেতু, নাজানো আৰু কি হয়। বেঙেনাখিনি কুটি ল'লোঁ একেবাৰে সৰুকৈ। এতিয়া ভাজিখিনি বনাম মই। এতিয়া চিত্ৰিকা গা ধুই আজৰি হ'ল অলৰেডি, ময়ো ধুৱাই দিলোঁ। এতিয়া চেষ্টা কৰি আছে তাই নিজে চোলাটো পিন্ধিব পাৰে নেকি, কিন্তু চেষ্টা কৰি পৰা নাই অৱশ্যে। যিফালেদি মাথাটো সোমাব লাগে সেইফালেদি ভৰাই দিছে হাত, আৰু খং উঠিছে মোৰ কাৰণে মই কেলৈ ভিডিঅ' কৰি আছোঁ বুলি পেলাই। মোক গালি দিলে, মই গুচি আহিলোঁ আৰু বহাই দিছোঁ মই তৰকাৰীখন। আৰু ইয়াৰে লগতে আগতে বেঙেনাখিনি ভাজি লৈ কণী এটা ভাঙি দিলোঁ। পানী অকণমানো দিয়া নাই, যিহেতু পানী দিলে খাবলৈ ভাল নালাগিব, সেইটো কাৰণে। এতিয়া মোৰ ভাজি প্ৰায় কণী ৰেডি হৈ গৈছে। আৰু চিত্ৰিকাই কৰিছে তাইৰ হেয়াৰ এক্সটেনশ্যন গামোচা দি পেলাই। আৰু তাইৰ কাৰণে মই ভাত সজাই আনিলোঁ, বইল দাইল আৰু আলু বইল কৰি পেলাই তাইক ভাতকেইটা খুৱাই অলপ টোপনি নিয়াই থ'ব পাৰিলে মোৰ অলপ কাম আছে। মই ৰুটি খালোঁ অৱশ্যে আজি, আৰু মই ৰুটি খোৱাৰ কাৰণে বেলাৰ কাৰণে তাইও ৰুটি বেলিব লাগি গ'ল। আৰু লাহে সন্ধিয়া হৈ আহিল। আৰু অৱশ্যে মোৰ ছোৱালী ডাঙৰ হৈছে আজিকালি। আপোনালোকে নাভাবিব সৰু হৈ আছে বুলি পেলাই, মোৰ চব কাম কৰি দিব পাৰে। এতিয়া মোক খিৰিকীবিলাক জপাই দি আছে গধূলি হোৱাৰ বাবে। হাঁহি চাওক আজি ভাল পাইছে যিহেতু মোৰো মনটো বহুত ভাল লাগিছে, নহ'লে মোৰো বহুত বেয়া লাগি আছে। ঘৰৰ পৰা ইমান দূৰত এনেকুৱা অসুখ হৈছে, এতিয়া লৈ যাবও নহয় ঘৰলৈকে, ট্ৰেইনত বা বাছত নিবও অসুবিধা। ইমান ডাঙৰ হৈ ওলাইছিলে, মই একদম আপোনাৰ ভয়ে খাই গৈছিলোঁ। কিন্তু এতিয়া ভালে শুকাইছে বাৰু। এতিয়া কাম কৰি মেলি অটাইছে, মই কৰিবলগীয়া হোৱা নাই বাৰু, ডাঙৰ হৈছে যিহেতু ছোৱালী। আৰু লগৰজনীয়ে ডিউটিৰ পৰা আহি পেলাই কেক বনাইছিলে, আমি কেক খালোঁ। আৰু আজিলৈকে বাৰু ইমানেই। আপোনালোকে আগলৈকে চাই থাকিব আৰু কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল নতুন ভিউৱাৰ্ছ তেওঁলোকে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। বাই বাই।